লৈ লৈছে গাহৰি লৈ লৈছোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোক সকলোলৈ হেঁপাহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ উলগ থাকিল আপোনালোক সকলোলৈ। আজি হৈছে উৰুকা। এই দিনটোৰ লগতে বিহুৰ আটাইকেইটা দিন আপোনালোকৰ যাতে সকলোৰে ভালে ভালে পাৰ হয়, সকলোৱে সুস্থ হৈ থাকে, তাৰে কামনা কৰি মই ওলাইছোঁ বজাৰ কৰিবলৈ যাবলৈ। মোনাটো লৈ লৈছোঁ। আপোনালোকক মই যিমানখিনি পাৰোঁ ইয়াতে বস্তুৰ দৰ দাম কেনেকুৱা হৈছে বা মানুহ কেনেকুৱা গোটেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুনৰবাৰ হেপী ৰঙালী বিহু। বজাৰ আহি পাইছোঁ। তো এইফালে দেখিবলৈ হৈছে সম্পূৰ্ণ বিহু বুলি মানুহ। এইয়া মেইন ঠাই পাইছোঁ আহি গৈছে। এয়া মেইন ঠাই পাইছোঁ আহি। গাহৰি মাংস মানুহ চাওক, এইটো শ্বপিং মল। মানুহ চাওক, জলকীয়া লৈ লওঁ। বিলাহী লৈ লৈছোঁ। আদা লৈ লৈছোঁ অলপ। 10 টকা দিয়ক, 10 টকা। হালচা দি দিয়ক। প্ৰায় বস্তু লোৱা হৈছে আৰু কেইটামান বস্তু ল'ব আছে আৰু 3-4টামান বস্তু গোটেইখিনি আপোনালোকক দেখুৱাম মই। বৰা চাউল লৈ লওঁ দিয়ক। বৰা চাউল এয়া দাদাৰ পৰা বৰা চাউল লৈ লৈছোঁ। এয়া বৰা চাউল লৈ লৈছোঁ। এই ফ্ৰেঞ্চবিন লৈ লৈছোঁ। গোটেইখিনি লোৱা হ'ল। এতিয়া লাগে অলপ মিঠৈ ল'ব আৰু মিঠৈখিনি হ'লে মিঠৈ মহল পাইছোঁ আহি। মিঠৈ লৈ লওঁ অলপ। মিঠৈ কিমান? 60 টকা কেজি। কম? এয়া মিঠৈ লৈ লৈছোঁ। বিহুৰ কাৰণে আপোনাৰ মাছ মাংসৰ মহল গোটেই ভৰ্তি হৈ আছে। গাহৰি মহল দেখাব। ইফালে জুচ, গাহৰি মাংসৰ লৈ হৈছে। গাহৰি লৈ লৈছোঁ। গাহৰি মাংস ইয়াত মাছ মাংস গোটেইখিনি লোৱা হৈ গ'ল। এতিয়া অলপ মানে কাপোৰ মহলত অলপ যাব লাগে, কাপোৰ অলপ ল'ব লাগে মানে নিজৰ মোৰ কাৰণেই। তো ভাইটিহঁতো গৈছে কাপোৰ ল'বলৈ। আমি কাপোৰ মহলত সোমাইছোঁ। ৰঙালী সুৰু যে ভুমুকি মাৰিলে, প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হৈ। তো ভিডিঅ'টো ইমানখিনিয়ে আছিল। মানে বজাৰ কৰিব আহিলোঁ উৰুকাৰ। তো আপোনাৰ গোটেইখিনি দেখুৱাবলৈ মই যত্ন কৰিলোঁ আৰু বহুত ভিৰ হৈ আছে, সেয়ে ইমান স্পষ্টকৈ নহ'বও পাৰে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। অনাগত দিনবোৰতো মই এনেকৈ লোকেল ঠাইসমূহ দেখুৱাবলৈ যত্ন কৰিম। ধন্যবাদ।